নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আহিলোঁ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো হ'ল জ্ঞানৰ দেৱী মা সৰস্বতীৰ বিষয়ে। 2024 চনৰ সৰস্বতী পূজাত কোন শুভ মুহূৰ্তত কৰিব পূজা? সৰস্বতী পূজাত 2 নক্ষত্ৰৰ সংযোগত বিৰল যোগ জানক সবিশেষ। এই বছৰ 13 ফেব্ৰুৱাৰী আৰু মাঘ মাহৰ 29 তাৰিখে নিশা 8:05 পৰা মাঘী শুক্লা পঞ্চমী তিথি আৰম্ভ হৈ 14 ফেব্ৰুৱাৰী আৰু 1 ফাগুন সন্ধিয়া 5:56 শেষ হ'ব। মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিৰ দিনা সৰস্বতী পূজা কৰা হয়। সৰস্বতী পূজাৰ উপৰিও এই দিনটোক বসন্ত পঞ্চমী, জ্ঞান পঞ্চমী, শ্ৰী পঞ্চমী, মধুমা বুলিও জনা যায়। সৰস্বতী পূজা 14 ফেব্ৰুৱাৰীৰ দিনা দিনজুৰি উদযাপন কৰা হ'ব। এই সময়খিনি কাম আৰম্ভ কৰাৰ বাবে অনুকূল বুলি গণ্য কৰা হয়। 2024 চনৰ সৰস্বতী পূজাত মিলিছে বিৰল ৰবি যোগ আৰু ৰেৱতী নক্ষত্ৰৰ কাকতালীয়া যোগ। এই সময়ছোৱাত যদি আপুনি যিকোনো শুভ কাম আৰম্ভ কৰে তেন্তে সফলতা লাভ কৰিব, বহুদিনলৈ ভাল ফলাফল লাভ কৰিব। পূজাৰ দিনা পুৱা 10:43 পৰা পিছদিনা সন্ধিয়া 5:10 চলিব ৰবি যোগ। পুৱা 10:43 থাকিব ৰেৱতী নক্ষত্ৰৰ যোগ। এই বিৰল যোগে কেৰিয়াৰ উন্নত কৰিব পাৰে। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে এই দিনটোত সৰস্বতী পূজা কৰক। বিদ্যা, জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱী মা সৰস্বতীৰ বাহন হংস হোৱাৰ কাৰণ কি জানেনে? বহুতেই নাজানে এই গোপন কথা। মা সৰস্বতীক জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱী বুলি গণ্য কৰা হয়। ভগৱান শংকৰৰ বাহন যেনেকৈ নন্দী, বিষ্ণুৰ গৰুড়, কাৰ্তিকেয়ৰ ময়ূৰ, মা দুৰ্গাৰ সিংহ আৰু শ্ৰী গণেশ বাহন নিগনি, ঠিক তেনেদৰে মা সৰস্বতীৰ বাহন হংস। ইয়াত জানে দেৱী মা সৰস্বতীৰ বাহন কিয় হংস? এইবাৰ 14 ফেব্ৰুৱাৰী বুধবাৰে সৰস্বতী পূজা। কালপুৰুষ অসমীয়া পূৰ্ণাংগ পঞ্জিকাৰ তথ্য অনুসৰি 2024 চনৰ 13 ফেব্ৰুৱাৰী আৰু মাঘ মাহৰ 29 তাৰিখে নিশা 8:05 পৰা মাঘী শুক্লা পঞ্চমী তিথি আৰম্ভ হৈ 14 ফেব্ৰুৱাৰী আৰু 1 ফাগুন সন্ধিয়া 5:56 শেষ হ'ব। এই দিনটোত সৰস্বতী পূজা কৰিলে বুদ্ধি, জ্ঞান আৰু প্ৰজ্ঞা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। ধন্যবাদ, আজিলৈ ইমানতে। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি কথাখিনি শুনি ভাল লাগিল তেনেহ'লে এটা শ্বেয়াৰ কৰি দিব।